হয় গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যি ব্ৰহ্ম ধৰ্মৰ জন্মদাতা আছিলে পুৰোধা ব্যক্তি হয় আমাৰ এই পৰ্বতজৰা অঞ্চলৰ প্ৰথম ব্যক্তি বা বড়ো সমাজৰ এজন প্ৰথম ব্যক্তি হয় যিজনে ধৰ্ম প্ৰচাৰ কৰিছিলে ব্ৰহ্ম ধৰ্ম হিচাপে আৰু তেখেতে ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰাই নহয় তেখেতে আমাৰ ৰাজনৈতিক সামাজিক আৰু সাংবিধানিক যিখিনি ৰক্ষণাবেক্ষণ ইয়াৰ কাৰণে তেখেতে সাইমন কমিশন এতিয়া 1929 চন মানতে হ'ব শ্বিলঙত গৈ তেখেতে মেমৰেণ্ডাম এখন দিছিলে আৰু সেই মেমৰেণ্ডামৰ যোগেদি বড়োসকলৰ তেওঁলোকৰ পৰিচয় ইয়াৰ লগতে যিখিনি সেন্সাস এই সেন্সাছত বড়োসকলক এক্সট্ৰাকে তাত মানে নামাকৰণ কৰিব লাগে বুলি তেখেতে দাবী জনাইছিলে আমাৰ এটা সংবিধানীয় এটা সংৰক্ষণ আমাক লাগে এই কথাটো তেখেতে কৈছিলে ৰাজনৈতিকভাৱে আমাক এটা সংৰক্ষণ দিব লাগে এই কথাখিনি তেখেতে এতিয়াই কৈছিলে সেইকাৰণে তেনেকুৱা এজন ব্যক্তি এই ব্ৰহ্ম ধৰ্মৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্ট এই ট্ৰাষ্টৰ যোগেদি যিসকল পুৰোহিত আছে সেই পুৰোহিতসকলক আজি ধন্যবাদ সূচক এটা প্ৰগ্ৰাম তেখেতসকলে কৰিছিলে ট্ৰাষ্টৰ যোগেদি আৰু তেখেতসকলে এটা চাৰ্টিফিকেট দিয়া হৈছিলে এই কাৰ্যসূচীত মোকো মাতিছিলে সেইকাৰণে মই আজি আহি ইয়ালৈ আমাৰ ধৰ্মগুৰুসকলৰ লগত পুৰোহিতসকলৰ লগত আৰু ইয়াৰ যিখিনি ভক্তপ্ৰাণ আছে তেখেতসকলৰ লগত আজি ইয়ালৈ আহি গোটেই আনন্দিত হৈছোঁ মই আশা ৰাখিছোঁ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিখিনি প্ৰিন্সিপাল আইডিঅলজি যি উদ্দেশ্যত আজি সেই ধৰ্মৰ লগতে জাতি গঠনৰ কাৰণে যিখিনি কাম কৰি গৈছে সেইখিনি নিশ্চয় সফল হ'ব তাকে মই কামনা কৰিছোঁ আমাৰ গুৰুধামত বহুতখিনি মানে বনাব লগা আছে নিশ্চয়কৈ তাৰ কাৰণে আজি আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কিছুমান আঁচনি তালৈকে চেংচন দিয়া হৈছে আৰু দিব লগা নিশ্চয়কৈ আছে কৰিব লগা নিশ্চয়কৈ আছে অকল সেইটো বুলি নহয় য'ত য'ত আমাৰ এই ব্ৰহ্ম ধৰ্মৰ তেনেকুৱা আশ্ৰমবোৰ আছে জাগাই আছে স্কুলবোৰ আছে এই স্কুলবোৰত বা হায়াৰ ছেকেণ্ডেৰীবোৰত চৰকাৰীভাৱে আৰ্থিক অনুদান নিশ্চয়কৈ দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা গুৰুৰ যিখিনি বাণী এই বাণীটো যাতে স্কুল কলেজৰ যোগেদি যাতে তেখেতৰ প্ৰিন্সিপাল আইডিঅলজিক আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পৰা যায় তাৰ কাৰণে মানে গুৰুদেৱ ব্ৰহ্ম যিখিনি ট্ৰাষ্ট আছে ট্ৰাষ্টক নিশ্চয়কৈ সহায় কৰিছে আৰু তেনেকেই নিৰ্মাণৰ কাৰ্য নিশ্চয় চলি আছে